নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ মোৰ ইউটিউব চেনেলৰ অন্য এটা বিশেষ ভিডিঅ'লৈ। গতিকে বিশেষ পলম নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ এই বিশেষ ৰেচিপিটোৰ বাবে প্ৰয়োজন হ'ব আমাক ফুলকবি, আলু, পিঁয়াজ, জলকীয়া আৰু বিলাহী, লগতে এটা মাছৰ খোলা বা মাছৰ পিচ হ'লেও হ'ব। ভালদৰে আমি মাছৰ পিচখিনি ভাজি ল'ম। এই ৰেচিপিটো আপোনালোকে ঘৰত ট্ৰাই কৰি চাব, বহুত টেষ্টি হয়। এতিয়া ভালদৰে মাছখিনি আমি ভাজি লওঁ। আৰু আপোনালোকে মোৰ চেনেলটো যদি নতুন, তেন্তে মোৰ চেনেলটো ভিডিঅ'বোৰ চাব আৰু ভিডিঅ'বোৰ চাই কেনে পালে জনাবলৈ নাপাহৰিব। লগতে লাইক আৰু কমেণ্ট কৰি দিব আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ'বোৰ চাই। এতিয়া ভালদৰে মাছখিনি ভাজি লৈছোঁ। মাছখিনি ভজা হৈ গ'ল। এতিয়া ইয়াত আমি কেৰাহীত তেল দিলোঁ। তাৰপিছত তেল অলৰেডি আছিলেই, তাত পিঁয়াজ, নহৰু সেইখিনি দি দিছোঁ। লগতে দুটুকুৰামান জলকীয়াও দি দিম। অলপ ভালদৰে পিঁয়াজখিনি ভাজ খোৱালৈকে ভাজি থাকিম, অলপ ব্ৰাউন কালাৰ হোৱালৈকে। বৰ্তমান ইয়াত ফুলকবিখিনি আমি দিব পৰা হৈ গৈছে। কাটি থোৱা যিহেতু কাটি থৈছোঁ, সৰুকৈ পিচ নকৰিব, ডাঙৰকৈ কৰিব, তেতিয়া বস্তুটো বেছি টেষ্টি হয়। আমি ইয়াত বিলাহীটো প্ৰথমতে দি দিওঁ, অলপ পাছত দিম, যিহেতু বিলাহীটো গলি যোৱাৰ পাছত অলপ বেলেগ হৈ যায় ন টেষ্টটো। আমি ইয়াত চচ টাইপৰ নকৰোঁ ন, অলপ বিলাহীটো কেঁচা হৈ থকা তেনেকুৱা হেৰিয়ত হ'ব লাগে, তেতিয়া বেছি টেষ্ট লাগে। আৰু এটা চাইডে বনাই আছোঁ ফ্ৰাইড ৰাইচ। দি দিলোঁ হালধি। মোৰ কেমেৰা কোৱালিটি বৰ ঠিক নহয়, গতিকে বেয়া নাপাব আপোনালোকে। দি দিলোঁ নিমখ। মই এটা হাতেৰে ফোন ধৰি এটা হাতেৰে বনা কাৰ্যবোৰ কৰি আছোঁ। ইয়াত বৰ্তমান দি দিম বিলাহীখিনি দি অলপমান লৰাই ভালদৰে ঢাকি দিম। বিলাহীটো অলপ দেখিছেনে, এনেকুৱা হৈ থাকিলে খাবলৈ বহুত টেষ্টি হয়। আলুটো অলপ সিজিছে আৰু এইখিনি বৰ বেছি সিজালৈকে নথম। ইয়াত অলপ এতিয়া পানী দি দিম। অলপমান পানী দি সিজিবলৈ অলপ টাইম থৈ দিম। আৰু ইয়াত দি দিব, এতিয়া আমাৰ মেইন বস্তুটো হৈছে মাছৰ মাথাটো বা মাছৰ পিচখিনি আমি ইয়াত দি অলপ দেৰি উতলাই থাকিম। এই মাছৰ মাথা বা মাছৰ পিচখিনি ভাঙি দিলে বেছি ভাল লাগে। চাওক না কিমান টেষ্টি লাগিছে দেখাতেই। খাবলৈ যে বহুত বেছি টেষ্টি হয়। যেতিয়া এইখিনি হৈ যায় ন, তাৰ পাছত আমি ইয়াত ধনিয়া পাতকেইটা ওপৰত দি দিলেতো আৰু ক'বই নালাগে। আজি ভিডিঅ'টো চাই কেনে পালে জনাবলৈ কিন্তু নাপাহৰিব। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।